Hello guys, good morning. Welcome to back my channel Anjan Creation. Etia borokhun di ase aru ei borokhunor maje maje moi etia arambho korisu notun eta blog. Asha koru apnaloke mor blog to সম্পূৰ্ণলৈকে চাব আৰু যদি ভাল পায় তেনে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো কিন্তু নিশ্চয় গৈ বজাব। এতিয়া আহো মোৰ ব্লগটোৰ পিনে। এতিয়া আমি গৈ আছো ৰঙিয়া ৰেলৱে ষ্টেচনলৈকে আৰু মোৰ লগত আছে মোৰ মা মানে হাউমা আৰু মোৰ দাদাজন। গতিকে আমি তেখেতসকলক আমি থবলৈ যাম আৰু সেই কাৰণে ভাবিলো কি ইমান ধুনীয়া ৰাস্তা এটা পাইছো, গতিকে ব্লগটো আৰম্ভ কৰি দিম। অলপ বৰষুণ পৰি আছে। আৰু স্পীড আছে আমাৰ 100। हेलो फ्रेंड्स, আজি মই আছো ৰঙিয়া ৰেলৱে জংচনত। আজি তাৰ এটা ব্লগ হ'ব আৰু আজি আপোনালোকক মই দেখুৱাইছো ৰঙিয়া জংচনটো একচুৱেলি হয় কেনেকুৱা। এয়া চাওক, মোৰ পিছফালে এখন আছে গাৰ্ডেন, ইমান ধুনীয়া ধুনীয়াকৈ সজাই দিছে, চাবই মজা লগা হৈছে আৰু কাষত এইটো ডলফিন। গতিকে এতিয়া মই বেক কেমেৰা দি আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাই আছো, ভালকৈ লক্ষ্য কৰি চাই। বহুত ধুনীয়াকৈ সজাই দিছে দেই, চাওকচোন কিমান সুন্দৰ লগা হৈছে পৰিস্থিতিটো। আৰু ইমান ধুনীয়া গাৰ্ডেন, তাত লাইট লগাইছে, লাইট ৰঙা নীলা এনেকৈ হৈ থাকে, মানে কালাৰ চেঞ্জ হৈ থাকে, কিন্তু বৰ ধুনীয়া বনাইছে, চাবলগীয়া বনাইছে। আৰু অলপমান ডাঙৰ হ'লে আৰু বেছি ভাল লাগিলেহেঁতেন, মাজত যদি বহিব পৰা ৰাস্তা কিবা দিলেহেঁতেন, মানে বহিলে দিলেতো আৰু সেই গাৰ্ডেনখন ধ্বংস হৈ যাব। এতিয়াই ভাল হৈছে বাৰু, চাওক লাইটৰ কালাৰো চেঞ্জ হৈ গৈ থাকে এনেকৈ। এতিয়া আপোনালোকক মই দেখুৱাই যাম ইয়াত পাৰ্কিং। ইয়াত গাড়ীবিলাক সুন্দৰ সুন্দৰ পাৰ্কিংকৈ ৰখা হৈছে। ইয়াত পাৰ্কিঙৰ এটা সুবিধা আছে, কিন্তু পে' পাৰ্কিং হ'ব। ইয়াত প্ৰতিখন গাড়ী হিচাপত গাড়ীৰ ৰেট এটা আছে, সেই ৰেটৰ প্ৰতি ইয়াত পাৰ্কিং হ'ব। আহক এতিয়া নেক্সট আছে। বৰ ধুনীয়া পাৰ্কিংখন আৰু চবফালে গাড়ী ধুনীয়াকৈ পাৰ্কিং কৰি থ'ব পৰাকৈ বনাই দিছে। আৰু ইয়াত মই ইয়াত এতিয়ালৈকে তাৰমানে পাৰ্কিঙৰ ফিজটো 30 টকাকৈ লয়। 2 হুইলাৰৰ বিষয়ে নাজানো, মই 4 হুইলাৰ আছিল। চাওকচোন কিমান ধুনীয়া পৰিৱেশটো আৰু ইমান ধুনীয়াকৈ আছে। আৰু এতিয়া আমি যাম সেই খটখটিখন যে আছে যে ফুটব্ৰিজ, তালৈকে গৈ আছোঁ। এতিয়া আমি ওপৰত উঠিম, ওপৰত উঠি আমি তলৰ দৃশ্য এতিয়া দেখুৱাম ওপৰৰ পৰা। চাওক, আহক এতিয়া আমি যাওঁ। এতিয়া আমি চিৰি বগাই আছোঁ আৰু এনেকুৱা চিৰি বগাব পাব লাগিছিল তাৰমানে ৰাতিপুৱা মৰ্ণিং টাইমত। যদি এনেকৈ খটখটি যদি চিৰি থাকে, মানে দিনটোত যদি 10 বাৰমান যদি এনেকৈ খটখটিখন যদি ইউজ কৰা হয়, তেনেহ'লে ৱেটো লষ্ট হয়, মানে হেল্থৰ কাৰণে ভাল। আৰু খটখটিখন এতিয়া আমি বগাই আছোঁ আৰু ওপৰত গৈ চাম ওপৰত দৃশ্য কেনেকুৱা। আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব। আৰু যদি ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ৰাইজ এতিয়া চাওকচোন কিমান ধুনীয়া আৰু লম্বা ব্ৰিজ, একদম এই তালৈকে আছে।
লম্বা ব্ৰিজ আৰু এই লম্বা ব্ৰিজখনত এতিয়া আপোনালোকক দেখুৱাই আছোঁ মই তলৰ দৃশ্যসমূহ তলত মানে ব্ৰিজৰ পৰা তলত দৃশ্যটো কেনেকুৱা দেখি মই তেনেকুৱা আপোনালোকক দেখুৱাই দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব সম্পূৰ্ণলৈকে চালে আপোনালোকে ভিডিঅ'টো কি দেখুৱালে গোটেইখিনি গম পাই যাব এতিয়া চাওক এই ব্ৰিজটো কিমান ধুনীয়াকৈ বনাইছে আৰু চাবলগীয়া সন্ধিয়া টাইম পাছটো বৰ ধুনীয়া হয় এতিয়া মই দেখুৱাম আপোনালোকক তলৰ দৃশ্য এয়া চাওক তলৰ দৃশ্য নেটখন নাথাকিলে ভাল আছিল আৰু ভালকৈ ক্লিয়াৰিটি দেখুৱাব পাৰিলোহেঁতেন এতিয়া মই অকণমান তলৰ পৰা দেখুৱাম তেতিয়া কভাৰ হয় যদি হয় নে নহয় চাওঁ এয়া চাওক কিমান সুন্দৰ দৃশ্য ওপৰৰ পৰা মানে দৃশ্যটো বৰ ধুনীয়া দেখি চাই থাকক দেখুৱাই আছোঁ আপোনালোকক এতিয়া আমি তললৈ নামি গৈ আছোঁ এতিয়া আমি প্লেটফৰ্মখন চাম 1 নম্বৰ প্লেটফৰ্ম আমাক দৃশ্যগোচৰ কৰি আপোনালোকে হয়তো ভাবিছে যে মোৰ কেমেৰাটো ইমান লৰিছে কিয় তাৰ কাৰণ বিৰাট এটা ডাঙৰ কাৰণ আছে তাৰমানে কি হ'ল মোৰ ল'ৰা যিটো ডাঙৰ ল'ৰা আছে মোৰ ডাঙৰ ল'ৰাটো মোৰ লগত গৈছিল আৰু সি মানে পেনাবলৈ ধৰিলে যে সি ব্লগটো বনাব সিও ব্লগ বনাই বাৰু মানে আপোনাৰ তাৰ ব্লগ দেখিলে হাঁহি মৰিব ইয়াত মানে সি অকণমান সৰু ল'ৰা যে অলপ ভালকৈ দেখুৱাব পৰা নাই তাক মই শিকাই আছোঁ যে কেমেৰাটো বেছি নলৰালে পিকচাৰ কোৱালিটিটো ঠিক নহয় আৰু ভিডিঅ'টো চাইও ভাল নালাগে তথাপিও সি এটা হেৰি কৰিছে যেতিয়া আশা কৰিছে তেতিয়া আৰু ময়ো তাক দি দিছোঁ বৰ্তমান এইখিনিলৈকে সিয়ে কেমেৰা কৰি আছে এই প্লেটফৰ্মৰ যিমানখিনি দৃশ্য আছে গোটেইখিনি দৃশ্য আপোনালোকক দেখুৱাই আছোঁ আৰু সি এইখিনিতে অকণমান ভয়ো খাইছে মানে যে ওচৰত যে বহি আছে জটাধাৰী দেখুৱাই আছোঁ ৰ'ব এই জটাজনী মাইকীজনী দেখি ভয় খাই গৈছে যিয়ে নহওক ব্লগটো সম্পূৰ্ণলৈকে চাই থাকিব আৰু এতিয়া বৰ্তমান মোৰ ল'ৰাটোৱে কেমেৰা ধৰি আছে আৰু সিয়ে কেমেৰা কৰি আছে আৰু তাক মই লাহে অকণ শিকাই আছোঁ ভালকৈ দেখুওৱা বুলি আৰু সৰু ল'ৰা অলপমান খোজ কাটলত কেমেৰাটো লৰে আৰু ভালকৈ নাজানে তাৰ বাবে চৰি যিয়ে নহওক এতিয়া চাওক প্লেটফৰ্মৰ দৃশ্যসমূহ এয়া হ'ল প্লেটফৰ্মৰ দৃশ্য আৰু এইটো হ'ল 1 নম্বৰ প্লেটফৰ্ম ইয়াত বহুত মানুহ ৰখি আছে কোন ক'ত যাব মানে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাবৰ বাবে আৰু সিহঁতৰ নিজৰ ট্ৰেইনখনৰ বাবে আৰু এই ট্ৰেইন মানে প্লেটফৰ্মতে মই মানে মোৰ শাহুমা আৰু মোৰ দাদাজনক থ'বলৈ আহিছিলোঁ এতিয়া আপোনালোকক দেখুৱাইছোঁ সকলোকো মোৰ ল'ৰাটো দেখুৱাব এয়া চাওক প্লেটফৰ্মৰ দৃশ্যসমূহ বৰ ধুনীয়া দৃশ্য দিনতকৈ মানে ৰাতিহে দৃশ্যটো বেছি ভাল হয় ইয়াত চাবলগীয়া হয় তাৰমানে ৰং বিৰঙৰ লাইটবিলাক জ্বলি থাকে যে সেইকাৰণে এতিয়া চাওক কি ধুনীয়া দৃশ্যসমূহ এয়া আহি পাইছোঁ এইটো হ'ল মোৰ দাদাজন অলপ কমেডিয়ান টাইপ আৰু এইটো হ'ল মোৰ শাহু দিছে যি নহওক চাই থাকক সুন্দৰ ব্লগ মিছ নকৰিব এনেকুৱা ধুনীয়া ব্লগ আপুনি ক'তো চাবলৈ নাপায় যদি পায় তেনেহ'লে অঞ্জন ক্ৰিয়েশ্যনতহে আপোনালোকে এনেকুৱা ধুনীয়া ব্লগ আপোনালোকে চাবলৈ পাব ৰাইজ চাই থাকক এতিয়া ব্লগটো আমাৰ এইখিনিতে সমাপ্ত হ'ল যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আদি কৰি দিব এতিয়ালৈকে বাই